উচ্ছেদৰ বিৰুদ্ধে দৰঙৰ দলগাঁৱত নেমচুৰ 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট অমানৱীয় উচ্ছেদ পুনৰ সংস্থাপন সংখ্যালঘু লোকৰ ওপৰত চলা উচ্ছেদ বন্ধ কৰাৰ দাবীত এই প্ৰতিবাদ ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ সন্মুখত চৰকাৰক তোলা নেমচুৰ কৰ্মীৰ আজি দৰং জিলাৰ দলগাঁও ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ সন্মুখত অমানৱীয় উচ্ছেদৰ বিৰুদ্ধে 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট পালন কৰে উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ নেমসু কৰ্মী ভাৰতীয় নাগৰিকক অমানৱীয়ভাৱে উচ্ছেদ কৰাৰ বিৰুদ্ধে দৰঙৰ দলগাঁৱত আছে উত্তাল কৰিলে নেমসে ভাৰত চৰকাৰ হাই হাই অসম চৰকাৰ হাই হাই অমানৱীয় উচ্ছেদ বন্ধ কৰক আমাক জীয়াই থাকিবলৈ দিয়ক আদি বিভিন্ন শ্লোগানেৰে উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমসে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৰজাৰাজ অট্টালিকাত আনহাতে প্ৰজাই ভুগিছে জমৰ যাতনাত অসমৰ উচ্ছেদিত লোকসকল মাটিপুতি ওলনাই এই সকলক পুনৰ সংস্থাপন দিবলৈ আহ্বান অসম চৰকাৰক অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰিছে এই দাবী পূৰণ নকৰিলে ইয়াতকৈও তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ প্ৰদান কৰিছে দলগাঁৱৰ পৰা হবিবুৰ ৰহমানৰ ৰিপৰ্ট আধুনিক খবৰ এখন চৰকাৰৰ নীতি আদৰ্শ আপোনালোকে জানে এখন চৰকাৰ হ'ল হিটলাৰৰ চৰকাৰ হিটলাৰৰ নীতি আদৰ্শৰ এখন চৰকাৰ চলি আছে এখন চৰকাৰ কেতিয়াও কল্যাণকামী চৰকাৰ হ'ব নোৱাৰে কিয়নো কল্যাণকামী চৰকাৰৰ নৈতিক দায়িত্ব আৰু কৰ্তব্য থাকে অন্ন বস্ত্ৰ বাসস্থান ভাৰতৰ বৈধ নাগৰিকক অন্ন বস্ত্ৰ বাসস্থান সুনিশ্চিত কৰা কিন্তু এই চৰকাৰখনে কৰিছে কি দুখীয়া যিবোৰ দুৰ্বল শ্ৰেণী আছে দুৰ্বল শ্ৰেণীৰ ওপৰত নাগপুৰৰ এটা নীতি লৈ তেখেতসকলে আজি বুলডোজাৰ নীতি চলাই আছে তেখেতসকলে জানিব লাগে এই কল্যাণকামী চৰকাৰখনে অন্ন বস্ত্ৰ বাসস্থান সুনিশ্চিত কৰাৰ লগতে তেখেতসকলৰ ভৱিষ্যতো সুনিশ্চিত কৰিব লাগিছে কিন্তু আজি সম্পূৰ্ণ ওলোটা ছবি হৈ আছে হিমন্ত বিশ্ব শৰ্মাই কি কৰিছে বাছি সংখ্যালঘু অধ্যুষিত অঞ্চলত তেখেতসকলে প্ৰত্যেক দিনাই ক'ব গ'লে উচ্ছেদ কাৰ্য চলাই আছে কিন্তু কিয় উচ্ছেদ চলাব লগা হৈছে তেখেতসকলক পুনৰ সংস্থাপন কৰক আগতে যদি সেই যিখিনি ভূমিহীন লোক আছে তেখেতসকলক যদি সংস্থাপন কৰে তেখেতসকলে স্বেচ্ছাই আজি আমি ইয়াত এই আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি চৰকাৰখনক জনাইছোঁ স্বেচ্ছাই তেখেতসকলে যিখিনি ভূমি তেখেতসকলে দখল কৰি আছে সেই দখলকৃত ভূমি তেখেতসকলে স্বেচ্ছাই এৰি দিব কিন্তু তেখেতসকলে বিকল্প ৰাস্তাটো কোনে দিব বিকল্প ৰাস্তাই চৰকাৰখনে দিব লাগিব কিয়নো আমি দিবলৈ নোৱাৰোঁ আমাৰ হাতত সেই ক্ষমতাকণ নাই ক্ষমতাকণ যি বৰমূৰীয়াসকল আছে বৰমূৰীয়াসকলে এই জনসাধাৰণখিনিৰ ভৱিষ্যতক লৈ হেতালি খেলি আছে ইলেকশ্যনৰ আগৰ লগত ফটালুল বজাই কল্যাণকামী চৰকাৰ সবকা সাথ সবকা বিকাশ কি হৈছে একো হোৱা নাই আজি তাৰিখত সেইকাৰণে মই আপোনালোকৰ মিডিয়াৰ জৰিয়তে এটা কথাই জনাব বিচাৰিছোঁ চৰকাৰখনক এই আমাৰ যে আন্দোলনৰ কাৰ্যসূচী এই আন্দোলনৰ কাৰ্যসূচী নিৰবিচ্ছিন্নভাৱে প্ৰতিদিনে চলি থাকিব আৰু আমাৰ দৃঢ় বিশ্বাস এদিন এই গণতান্ত্ৰিক আন্দোলনত তেখেতসকলে বশ্যতা স্বীকাৰ কৰি আমাৰ দাবী তেখেতসকলে মানি ল'ব লাগিব